ৰেহান ভাইৰ চম্পাকালি ইয়াতে থোৱা আছে কি হৈছে গম নাপাওঁ মানে আপোনালোকক সবকে মিছ কৰিম আৰু ভাই মই তোৰ গাড়ীখন লৈ যাই আছো নলবি তোৰ ভিডিঅটো মই আপলোড কৰিম আৰু এটা গুড নিউজ দিম যেতিয়া 1k হ'ব তেতিয়া মই এটা গুড নিউজ দি আছো हेलो गाइस वेलकम बैक टू अनदर ब्लॉग आई होप सब ভালে আছে ইয়াৰ আগৰ ভিডিঅ'টোত গম পাইছে মোৰ বাইকখন বিকিলো এই যে পিছত জাগাটো দেখা পাইছে ন খালি হৈ আছে এতিয়া বহুত মিছ কৰিছো গাড়ীখনক আৰু আজি বহুত দিন পিছত মোৰ বাসন্তি মানে আভিক উলাইছো আৰু আজি আভিক লৈ কেনে অলপ উলাই যাও মানে এতিয়া যাব লাগে ৰেহান ভাইৰ ঘৰত ৰেহান ভাইৰ গাড়ীখন বেয়া হৈ আছে তো মানে কি হৈছে গম নাপাওঁ হিমক ফোন কৰিছে যে ভাই তো জলদি আ মোৰ গাড়ীখনৰ পৰা কিবা ধোৱা ওলাই আছে মানে চাবি অন কৰিলে গাড়ীখনৰ পৰা ধোৱা ওলাই তো কি হৈছে নাজানো এতিয়া যাও জলদি তাৰ ঘৰত মানে এই ভয়তে গাড়ীখন অন কৰাই নাই তো মই গৈ কেনে চাও চেক কৰোঁ কৰি কেনে কি হৈছে চাও যদি কিবা বেছি প্ৰব্লেম হৈছে তো সাৰ্ভিস চেণ্টাৰত লৈ যাব লাগিব ভাল কৰিবৰ কাৰণে তো বলক এতিয়া লগ পাই আছো ৰেহান ভাইৰ ঘৰত তো গাইস ফাইনালি ৰেহান ভাইৰ ঘৰত আহি পাই গলো আৰু এইটো ৰেহান ভাইৰ চম্পাকালি ইয়াতে থোৱা আছে কি হৈছে গম নাপাওঁ কিন্তু ৰেহান ভাই ক'লে এইটো হেণ্ডেলৰ মানে চাবিটো অন কৰিলে ইয়াৰ পৰা ধোৱা ওলাই তো সেইটো চেক কৰোঁ কি হৈছে সঁচাকৈ ধোৱা ওলাই নে নোলাই চাওঁ চুইচ দি আছোঁ ভয়ো লাগি আছে একো হোৱা নাইচোন তেনেকুৱাটো ধোৱা মাৰা নাই এতিয়া তো বৰ্তমান গাড়ীৰ পৰা ধোৱা ওলোৱা নাই কিন্তু ৰেহান ভাই কৈছে ইয়াৰ পৰা বহুত বেয়াকৈ ধোৱা ওলাই যদি বিলিভ নহয় ৰেহান ভাইৰ তাত এটা ফুটেজ আছে সেইটো দেখাই দিব আকবৰ চাম নেকি তো আৰু এবাৰ চেক কৰোঁ নহ'লে ৰেহান ভাইৰ তাত ফুটেজ আছে সেইটো মই এবাৰ দেখাই দিম কেনেকৈ ধোৱা মাৰি আছে তো বলক আৰু এবাৰ চেক কৰোঁ ভাই নাই কিন্তু চালম ধোৱা মাৰা নাই কিন্তু তো ৰেহান ভাইটোতে মই ভিডিঅ'টো চালোঁ চাই কেনে গম পালোঁ মানে অলপ ধোৱা ওলাই আছে চাগে শ্বৰ্ট হৈছে তো এতিয়া ছাৰ্ভিচ চেণ্টাৰত লৈ যাওঁ গৈ কেনে চাওঁ তাতে কি কয় তো বলক এতিয়া ছাৰ্ভিচ চেণ্টাৰত লগ পাই আছোঁ না কি কোৱা ছাৰ্ভিচ চেণ্টাৰত যাওঁ আৰু নহ'লে তোৰ চম্পাকালি মটটোতো গেছি তোৰ চম্পাকালি আকৌ ক'ৰবাত ডেম্পত পৰি থাকিব নহ'লে তো সেইকাৰণে লাপৰবাহী কৰিব নালাগে যি হৈছে কমতেই মানে ভাল কৰিলেতো ভাল না কি বল এতিয়া লগ পাইছোঁ ছাৰ্ভিচ চেণ্টাৰত তো গাইজ ৰেহান ভাইৰ চম্পাকালিটো মই চলাব ওলাইছোঁ এতিয়া বাকী ৰেহান ভাই নচলায় মানে অলপ প্ৰব্লেম হৈছে ন তো মই চলাইছোঁ সাহস কৰি কিন্তু গাইজ যদি কিবা এটা হয় মানে আপোনালোকক চবকে মিছ কৰিম আৰু ভাই মই তোৰ গাড়ীখন লৈ যাই আছোঁ নলবি তোৰ ভিডিঅ'টো মই আপলোড কৰিম তো আপোনালোকে দোৱা কৰিব মই যাই আছোঁ এতিয়া চম্পাকালিক লৈ কেনে বাকীখিনি নাজানো বাকীখিনি ইতিহাস হ'ব মিলিয়নত যাব কিমান মিলিয়নত যাব ন সেইটোৱে বাকীখিনি ইতিহাস আপোনালোকে চাই থাকক তো গাইজ গাড়ী দি দিলোঁ এণ্ট্ৰি হৈ গ'ল বাকী এতিয়া আমি ঘৰত যাওঁ গাড়ী চাওঁ কি হয় আজি হ'লে আজি লৈ যাম নহ'লে কালি লৈ যাম ধুনীয়াকৈ চেক কৰিব দিছোঁ কি হৈছে কি হোৱা নাই গোটেই ডিটেইলছ দি দিব অলপ পিছত ফোন কৰি কেনে দেখা পালে শ্বৰ্ট হৈ আছে ধোৱা ওলাই আছিল তো এতিয়া আমি ইয়াতে থৈ কেনে ৰেহান ভাই আৰু মই গুচি যাওঁ মোৰ গাড়ীখনত কালি আহি যাম নহ'লে আজি সন্ধিয়া আহি লৈ যাম তো বলক এতিয়া কি ক'ম আৰু তো গাইজ ৰেহান ভাইৰ ঘৰত আহিলোঁ আহি কেনে ভিডিঅ' এডিট কৰিলোঁ আপলোড কৰিলোঁ বহুত কিবা কিবি কাম আছিলে থাম্বনেইল বনালোঁ ন বহুত টাইম লাগি গ'ল সেইকাৰণে ৰাতি গৈছে দেখা পাইছে পুৰা কলা কলা হৈ গৈছে গোটেই আৰু চাগে বৰষুণ আহিব বতাহ মাৰি আছে তো এতিয়া ঘৰত যাওঁ আৰু তাৰ আগত এটা বস্তু দেখাই দি আছোঁ এইটো চাওক গাইজ কিমান সৰু গছত কি ধুনীয়া ধুনীয়া আম লাগিছে এইবিলাক চাওক দেখা পাই ন জিভাত পানী আহি গৈছে কিন্তু কি কৰিম অলপ পেটৰ অসুখ হৈ আছে সেইকাৰণে খাব নোৱাৰোঁ আৰু এই গাছটো দেখা পাই এটা কথা মনত পৰিছে গাইজ ইমান সৰু সৰু বস্তুতে ইমান খাতৰা মাল লাগে আজিকালি মানে ধৰব নোৱাৰা হৈছে দে গাইজ সৰু সৰু বস্তুবিলাকতে বহুত ডাঙৰ ডাঙৰ বস্তু ধৰে দিয়ক বাকী বুজি পাইছে যাওঁ ঘৰত যাওঁ ঘৰত গৈ কেনে লগ পাই আছোঁ আকৌ তো গাইজ ফাইনেলি ঘৰত আহি পালোঁ আৰু আহি কেনে এই চাওক আমাৰ ভাগিনটো নাংগু হৈ কেনে আছে ই নাংগু হৈ কি আছে ৰ ভৌ কামুৰি দিব ৰ খাল তো এক চাওক এইফালে ধ্যান নেদব তলফালে নাংগু হৈ আছে আব্বা চুমু দিয়া নহ'লে ভৌ খাই দিব ঘৰত আহিলোঁ আহাৰলৈ আৰু ওপৰত বাঢ়ি গৈছে এক চাওক এই চাইছোঁ এই তোমাক মই পিটিম এতিয়া কি হৈছে হা
তো এতিয়া অলপ খেলোঁ তাৰ আগত আৰু এটা কথা জলদি জলদি মোৰ চেনেলটোত 1000 ছাবস্ক্ৰাইব কৰি দিয়ক বেছি নালাগে আৰু এটা গুড নিউজ দিম যেতিয়া 1K হ'ব তেতিয়া মই এটা গুড নিউজ দি আছোঁ আপোনালোকক তো জলদি জলদি 1K কৰি দিয়ক আৰু গুড নিউজটো জলদি জলদি কৈ আছোঁ আপোনালোকক তো আপোনালোকে ইচ্ছা কৰিলে বেছি টাইম নালাগে এতিয়া কৰি দিব পাৰে তো জলদি জলদি 1K কৰি দিয়ক এই বৈজা তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই